জলদি এটা ৰাইডৰ প্লেনিংও কৰি আছো চালিয়া লাগছে হেল্ল' গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি উঠিছিলো 7:30 বজাত উঠি কিনে চাইছো বম ৰদ ভাবছো ইমান ৰদত আৰু ওলাই যায় ভিডিঅ' নবনাও আৰু এটা টাইম আছে 11টা বাজি গ'ল আৰু এতিয়া মই গৈ আছো অলপ ওলাই কিনে অলপমান বস্তু ল'ব আছে কি বস্তু ল'ব আছে গোটেইখিনি আপোনাক দেখাই আছো আৰু অলপমান কথা আছে কথাখিনিও কৈ আছো লগ পাইছো ডাইৰেক্ট আপোনালোকৰ মটৰ ব্লগত ওকে টাইম আছে ইফালে 11:48 আৰু এটা গৈ আছো ওলাই কিনে আৰু পুৰা ৰদ দি আছে আৰু মোৰ ৰুমটো এইটো মোৰ ৰুমটো আৰু মোৰ ৰুমটোত যদি লাইট অফ কৰি দিওঁ কেনেকুৱা হৈ থাকে আপোনালোকে চাব হা ফেন অফ কৰিলোঁ এই লাইট অফ চাওক 11:48 লাইট অফ যদি কৰোঁ দিনত তেতিয়াহ'লে এনেকুৱা চ' টোপনি মাৰি থকা যায় ভাবোঁ কি দেৰি হোৱা নাই কিন্তু লাইটটো দিলেহে গম পাওঁ আৰু খিৰিকীখন খুলি কিনে যেতিয়া খিৰিকীখন মেলি কিনে দিম তেতিয়াহে গম পাম চাওক তেতিয়াহে গম পোৱা যায় যে দেৰি হৈছে আৰু এইফালে এনেকুৱা এইখন ৰঙাখন লগাইছোঁ কিনে গোটেই ৰুম একদম আন্ধাৰ কৰি দিয়ে চ' ইয়াৰ পৰা এতিয়া ওলাই যাওঁ চলো এইফালে হালক আছে হালক একদম ওলোৱা নাই হালকৰ একদম অৱস্থা বেয়া হৈ আছে মানে এইখনত কি চেঞ্জ পকেট গোটেই বেয়া হৈছে প্লাছ মোবিল চবিল চব চেঞ্জ কৰিব হৈ গৈছে সেইকাৰণে এতিয়া ওলাই গৈ আছোঁ অলপ বস্তু আনিব আছে চেঞ্জ পকেট মোবিল এইখিনি চেঞ্জ পকেটটো বাৰু শ্ব'ৰুমত পাই যাম ইয়াতে নাপাম এনেকৈ বাহিৰত চেঞ্জ পকেটটো নাপাম আৰু এইবাৰ ভৰাম বুলি ভাবিছোঁ মটুলৰ ভৰাম বুলি ভাবিছোঁ মটুলত পাৰফৰ্মেঞ্চ অলপ ভাল হয় বুলি শুনিছোঁ যিহেতু বাজাজ ভৰাই আছিলোঁ আগতে বাজাজত আৰু আমাৰ ইফালে চাওক বৰষুণ দি কিনে এয়া অৱস্থা পুৰা তাৰে মাটি পাহাৰৰ মাটি এনেকৈ খহি আহি কিনে ইয়াতে পৰিছে কিয় হোগা দুদিনৰ পিছত গোটেই ওলাই পৰিব এইখন বাৰু নপৰে এইখন নল আছে নপৰে কেনেকৈ চব একদম পুৰা অ'কে ওলাই যাওঁ চলো লগ পাই আছোঁ মটৰ ব্লগত গাইজ তো আহি পাই গ'লোঁ APSC আৰু মই যেতিয়া ফাৰ্ষ্ট চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া ৰাইডৰ পৰাই ষ্টাৰ্ট হৈছিল তাৰপিছত নাগালেণ্ড ট্ৰিপটো কৰিলোঁ আৰু এতিয়া আমি 3টামান একেলগে ইউটিউবত তাৰ পৰা ৰাইড কৰিছোঁ আৰু আগতে ৰাইড বহুত কৰিছিলোঁ যেতিয়া স্কুটি আছিল তেতিয়া এটা জোচ থাকে ন ৰাইড কৰা কিনে তেতিয়া বহুত ৰাইড কৰিলোঁ কিন্তু এতিয়া মানে ৰাইড তেনেকৈ কৰা হোৱাই নাই বাইক লৈ কিনে আৰু আপোনালোকে গমেই পায় ইমান কি পেট্ৰলৰ কি দাম আৰু ইউটিউবৰ পৰা বহুতে বহুত পইচা পাওঁ তেনেকুৱা একো নহয় ইউটিউবৰ পৰা যিখিনি আহে তাতছে ডাবল ইউটিউবত মানে ৰাইডৰ সেনেকৈ গ'লে বেছিভাগ তেল গুচি যায় আৰু বহুত জলদি এটা ৰাইডৰ প্লেনিঙো কৰি আছোঁ আপোনালোকে সেই ভিডিঅ' পাব যদি সম্ভৱ হয় দুৰ্গা পূজাৰ পিছত এইফালে চাওক এই চাওক এই বা বঢ়িয়া কি কৰিছে ব্লগ বনাই আছোঁ আপোনাৰ ব্লগ চাও দেই মজা লাগে আপোনাৰ মজা লাগে যদি নতুন আছে কোনোবা তেতিয়ালে সাবস্ক্ৰাইব কৰি দিব দেই বঢ়িয়া থ্যাংক ইউ ওয়েলকাম দে গৈ থাক লাহে যা দে বাই বাই সো এফালে আহি গৈছিল আমাৰ লগত ধীৰাজ আৰু মোক দেখা পাই কি কৰি আছা সুধিল সো আপোনালোক তাকে ৰাইডৰ কথা কিছুমান ক'লোঁ আৰু বহুত জলদি যদি পাৰোঁ এটা ৰাইড এইটো দুৰ্গা পূজাৰ পিছতে এটা ৰাইড এটা ভাবি আছোঁ বেছি দীঘল ৰাইডো নহয় 100 কিলোমিটাৰটো হ'ব 100 কিলোমিটাৰ অভিয়াছলি বেছি হ'ব 300-400 কিলোমিটাৰ ৰাইড এটা কৰিম চ' সেইটোৱে আৰু আপোনালোকক ক'লোঁ চ' এতিয়া ওলাই যাওঁ মবিলখিনিও ল'ব আছে মবিলখিনি লৈ কিনে ডাইৰেক্ট ঘৰ যাব লাগিব তাৰপিছত কংকনে ফোন কৰিছিল মানে সি আছে বোলে চুলি কাটি কিনে চ' তাকো একবাৰ লগ কৰোঁ লগ কৰি কিনে যদি সি যায় তাকো লগত লৈ যাম দেখাই আছোঁ লগ পাই আছোঁ লেটছ গো পাই গ'লোঁ চেলুন বাট কংকনৰ বাইকটো নাই ইয়াতে সি ক'ত গ'ল এইবাৰ আৰু ক'ত গ'লি মই তোমাৰ গেটৰ তালাটো খুলিব আহিছোঁ ৰ মালিক আহিব আজি চুলি কটা হ'ল নাই চুলি আলা তোমাৰ নাই নাহা ওলাই এতিয়া গৈ আছোঁ কংকনক কল কৰিছিলোঁ ঐ বে কি চুলিখন বে কালাৰটো কিন্তু চ' চেক্সি কালাৰ মেন ঐ বে যাব এইখন কাষেদি গ'লে বে কিছু লেটেষ্ট লাগছে বে গাড়ীখন চালিয়া লাগছে ঐ এইফালে কংকন চুলি কাটব এইফালে ৰাজা আছে আমাৰ কি লাজ ইয়াৰ চানা বে কি লাজ বাই বাই অ'কে মই এতিয়া যাব লাগিব GS ৰোড তাৰমানে কংকনৰ চিনাকি আছে সি যিহেতু মটুলৰ বস্তু বাইকত ভৰাই থাকে মই এবাৰ ফাৰ্ষ্ট টাইম মটুলৰ বস্তু মানে মটুলৰ মবিল চবিল গোটেইখিনি ভৰাম চ' সি ক'ল কি তাতে অলপমান
কুপন কোড আছে মোৰ কুপন কোড লৈ কিনে যাবা অলপ হলে ডিসকাউন্ট পাবা সো ইফালৰ পৰা যাই বহুত দিন হিটো সাইডেও যোৱা নাই ওকে গাইস ইফালে স্কুটি থৈ কিনে বাইক লৈ এলো মানে স্কুটিখনত ইন্স্যুৰেন্স হৈ গৈছে যোৱা কালি মই পাহৰি গৈছিলো আৰু যদি দেউৰা এসবি দেউৰা কলেজৰ ফালে যদি যাও তাতে মই বম এটা চেকিং হে চেকিংত কৰিব লাগলে পুৰা গুটেই ফাইন ভৰব লাগব সো এইখানে হিখন থৈ কিনে বাইকখন লৈ আহিলো আৰু এতিয়া ইফালে ইটো ৰাস্তা দি আহিছো যেতিয়া জামটো পামে ইটো নিশ্চয় দেউৰা কলেজ পাৰ হয় গ্ৰীণ পথৰ পাৰ হৈ কিনে ইফালে এটা গলি দি সোমাব লাগিব আৰু আছে মাত্ৰ মোৰ হাতত 16 মিনিটত মই গুটেইখিনি যাব লাগিব বাপৰে বাপ অলৰাইট গাইস তো ইফালে আহি পাই গলো এছিয়ান প্যালেস আৰু ইয়াতে বিল্ডিংটোৰ কাষৰ ৰাস্তা এটা আছে বলে সেইফালে দি যাব লাগিব সোমাই আৰু ভাইটি এটাই মাতিছিল মই মানে পাৰ হৈ গৈছিলো ইফালে মই মানে বেক কৰি কিনে এনেকৈ সোমাই আহিলো ভাইটি এটাই মাতিছিল যদি তুমি ভিডিঅ'টো চাইছা সৰি ব্ৰ মই ৰংৱে হৈ থাকা কিনে তোমাক মাতটো দিব নোৱাৰিলো বেয়া নাপাবা বাইকখন ইয়ালৈকে লৈ আহি কিনে ইয়াৰে ভিতৰত পাৰ্কিং আছে তাতে থওঁ हेलो की नाम मानु तोर মই যাই কিনে মই ফোন কৰিছো পালি ৰ মই ফোন কৰি কেনে কৈছো তা পাপু বুলি ক'লে হল মই ফোন কৰিছো এতিয়া নহয় ওকে দে ইয়াতে নাপালো আহিছিলো ইয়াতে বেলেগ এটা আছে মানে 42 আছে 10W42 আছে আৰু মোক লাগে 10W50 42 দি হৈ যায় কিন্তু 50 টো অলপ ভৰলে ভাল আৰু স্মুথ হ'ব আৰু সো নাপালো একো নাই বাৰু ইয়াতে অলপ কমতে ভাল হয় কিন্তু এটো লাখত চাগে নাছিল সো এটা ডাইৰেক্ট যাই কিনে গিয়াৰ ফ্ৰীৰ পৰা উঠাব লাগিব चलो कोई बात नहीं बाद में लेंगे कुछ भी लेना हो तो ओके तो आही पाइছিলো গিয়াৰ ফিউৰ তো নাই বলে মঠুল লিগুমলি আছে মানে সাৰ্ভিসিংত আছে বলে ইয়াতে শেষ হৈছে চাগে সো এতিয়া অৱস্থা বেয়া গৈছে মতুল বিচাৰি আছে কি হ'ল মতুল কত নোহোৱা হৈ গ'ল হে মতুল কত আছা তুমি মতুল গাইস তো আহি পাই গলো ঘৰ আৰু মতুলৰ মোবাইল মই কতই নাপালো সো সিদ্ধান্ত এটা ললো যে যেতিয়া মই সাৰ্ভিসিং দিম বাইকখন অহাকালি মই লৈ যাম বাইকখন আৰু বাজাজৰ পৰা নেক্সট টাইম মতুল ভাবিম আৰু চুলিখিনিত পুৰা তেল চেল লগাই থৈ দিছো মানে কি হ'ল চুলি পুৰা একদম পকি গৈছে মানে হেলমেট পিন্ধি থাকিলে বেছিভাগ চুলি মানে পকে চবৰে পকে প্লাস পানীৰ কিছুমান প্ৰব্লেম থাকে প্লাস আগ্ৰাং সব প্ৰব্লেমখিনি থাকে সেইটোৰ কাৰণে মায়ে দি দিছে একদম পুৰা লগাই কিনে আয়ুৰ্বেদিক কিবা কিবি ঘৰতে বনোৱা তেল মানে শিলিখা এইবিলাক বনাই কিনে তেল দিছে এক মাহ পিছত বোলে চুলি পকা কমি যাব বোলে সো এইখিনি আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি দিব ইনষ্টাগ্ৰাম আইডি ইয়াতে আছে গৈ ফলো কৰি ল'ব টিল দেন টাটা বাই বাই লগ পাম নেক্সট ভিডিঅ'ত নেক্সট এটা কণ্টেণ্টৰ লগত সো আজিলৈ ৰাখিছোঁ বাই বাই